আজি মোৰ এই ভিডিঅ'টোত মই দেখুৱাম অসমীয়া টাইপিঙৰ ওপৰত মোক প্ৰায় সুধি থাকে সকলোৱে যে টাইপিংটো অসমীয়া টাইপিংটো শিকাই দিব লাগে বা বহুতে ভাবে মানে বহুত টান নেকি অসমীয়া টাইপিংটো বা বহুত খৰচা হয় নেকি কিবা এপছ কিনিব লাগে নেকি কিবা সফটৱেৰ ল'ব লাগে নেকি তেনেকুৱা বহুত কথা মোক সুধি থাকে সেইকাৰণে মই আপোনালোকক এতিয়া দেখাম একো এপছ কিনিব নালাগে বা সফটৱেৰ ল'ব নালাগে সকলোৱে যাৰ কম্পিউটাৰ আছে লেপটপ আছে তেওঁলোকে ঘৰতে নিজে অসমীয়া টাইপিংটো শিকিব পাৰিব একেবাৰে সহজ হয় ইমান টান নহয় মই এতিয়া এটা কম্পিউটাৰ আছে এইটো মোৰ ইয়াত উইণ্ডোজ 11 লাগি আছে ইয়াত উইণ্ডোজ 11ত আপোনালোকে ইয়াত আমিতো সাধাৰণতে ইংলিছটো সবৰে ফিক্স থাকে কিন্তু অসমীয়াটো ইয়াত নাথাকে কিন্তু সকলোৱে আনিব নাজানে অসমীয়া টাইপিঙৰ কাৰণে মই এতিয়া আপোনালোকক ছেটিংটো দেখাই দিম আপোনালোকে কি কৰিব এই কীবোৰ্ডত যিটো উইণ্ডোজ কি আছে এই উইণ্ডোজ কিটো টিপিলে এখন মেনুখন ওলাব এই মেনুখনত গৈ আপোনালোকে টাইপ কৰিব লেংগুৱেজ LANGUAGE লেংগুৱেজ ইয়াত এই লেংগুৱেজ ছেটিংটো আহিব লেংগুৱেজ ছেটিংছত আপোনালোকে ক্লিক কৰিলে ইয়াত আহিব ইয়াত স্ক্ৰীনখন দেখিব ইয়াত এড এ লেংগুৱেজ বুলি আছে এই এড এ লেংগুৱেজত গ'লে ইয়াত যিমানবিলাক ভাষা ইয়াত কম্পিউটাৰত ফিক্স কৰি থৈছে সেইবিলাক ইয়াত শ্ব' হ'ব এতিয়া আমি অসমীয়া বুলি য'ত লিখা আছে সেইটো আমি বিচাৰিব লাগিব ইয়াত আমি অলপ স্ক্ৰল কৰি দিলে মাউচটো ইয়াতে আমি অসমীয়া বুলি লিখা থাকিব অসমীয়া আৰু এইভাগে আছামিজ বুলি লিখা আছে ইয়াত আমি ক্লিক কৰিলে নেক্সট কৰি দিলে নেক্সট কৰাৰ পিছত এইটো আমি ইনষ্টল বুলি দি দিছোঁ তেতিয়া এই ইংলিছৰ তলতে এই আছামিজ বুলি এনেকৈ ওলাব ইংলিছ আছামিজ মানে আমাৰ ইয়াত এতিয়া বৰ্তমান দুটা লেংগুৱেজ এড হ'ল তেতিয়া ইয়াৰ লগতে এই য'ত আমাৰ টাইম এই তলত এই চুকত ইয়াতো এটা ইংলিছ বুলি এনেকৈ শ্ব' হ'ব আৰু ইয়াত আমি যেতিয়া ক্লিক কৰিম মাউচে তেতিয়া ইংলিছটোৰ লগতে আছামিজটো তেতিয়া আহি যাব দুটা ভাষা আহি গ'ল ইয়াত তেতিয়া আমি এইটো কাটি দিলোঁ এতিয়া আমি ইয়াত ক্লিক কৰি আমাৰ ইয়াত তিনিটা অপশ্যন আহি গ'ল ইংলিছ আছামিজ ইংলিছ দুটাই সাধাৰণতে থাকিব এতিয়া আমি অসমীয়া টাইপ কৰিবলৈ হ'লে বিশেষ একো কৰিব নালাগে আমি MS ৱৰ্ডত গ'লোঁ MS ৱৰ্ডত থাকিলে তাৰপিছত আমি লেংগুৱেজত ক্লিক কৰি আকৌ আমি আছামিজত এনেকৈ কৰি দিলোঁ আছামিজটোত এবাৰ ক্লিক কৰিলে ইয়াত অসমীয়া ওলাই থাকিব লাগিব স্বৰেয় আৰু দন্তীয়া স ওলাই আছে অস আৰু ইয়াত আমি ৱৰ্ডত গৈ লিখিলে হ'ল ক খ গ এনেকৈ আমি লিখিব পাৰোঁ গ ৰখাই